তুমি কি বনাই আছো? এই আমি তন্দুর চিকেনৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। সৰি তন্দুৰ চিকেন নহয়, তন্দুৰ মালৰ মালটো হ'ল মানে আমাৰ গাহৰি। তো এতিয়া তন্দুৰ গাহৰিৰ আমি প্ৰিপাৰেশ্যন কৰি আছোঁ। এতিয়া আমি মেৰিনেট কৰিলোঁ, মেৰিনেট কৰি আমি আমাৰ তন্দুৰৰ কাৰণে এতিয়া জাষ্ট প্ৰিপাৰেশ্যন মানে ইয়াত মানে আমি গৰম কৰিম। কয়লা আছে। আচ্ছা ওকে। আৰু এইটো আমি মানে গ্ৰিল চিকেন টাইপৰ আৰু। হয় হয় হয়, এইটো গ্ৰিল চিকেনৰ প্ৰিপাৰেশ্যন চলি আছে। এইটো গ্ৰিল চিকেন নহয়, এইটো পক। হয় হয়, চৰি মানে মোৰ ভুল হৈ গৈছে আজি মানে 31 বুলি বেয়া চেয়া নাপাব আৰু। আৰু দাদা এইটো কি বস্তু? এয়া হ'ল মানে আৰ্টিফিচিয়েল কয়লা। আচ্ছা আৰ্টিফিচিয়েল মানে? আৰ্টিফিচিয়েল মানে এইটো অকণমান বেলেগ কেমিকেলি এইটো প্ৰিপেয়াৰ কৰা গৈছে। আচ্ছা, এইটো আচ্ছা। নৰ্মেল কয়লা যিটো মানে ভেটা চেটাত ইউজ কৰা যায় সেইবোৰ সেইটো কয়লা নহয়। আচ্ছা। এইটো অকণমান বেলেগ টাইপৰ কয়লা। এইটো আমি কি কৰিম এতিয়া? ইয়াত যে দি আছো যে এইটো আপুনি চাই থাকক, এইটো হ'ল প্ৰিপাৰেশ্যন যিটোৰ পৰা আমি মানে ইয়াৰ তলত মানে ষ্টাৰ্টাৰ দিয়া গৈছে। আচ্ছা আপুনি দেখা পাব চাগে অকণমান আন্ধাৰ হৈ আছে। দেখিছোঁ, এই ষ্টাৰ্টাৰত জ্বলিব ফাৰ্ষ্টতে, ষ্টাৰ্টাৰৰ পিছত এইটো জ্বলিব হা। আৰু এইটো কয়লাখিনি জ্বলাৰ পিছত আমি তাত আমাৰ মানে এইখন দিম মানে? এইখনত আমি মানে আচ্ছা আচ্ছা এইখন দিম ন? ইয়াতে মানে ষ্টিকটো থাকিব? হয়, ষ্টিক থাকিব। বঢ়িয়া। দেখা পাব অকণমান পিছত। ওকে ওকে এতিয়া আমি বাছ মানে প্ৰিপাৰেশ্যনটো কৰি আছোঁ কয়লাখিনি। ওকে ঠিক আছে। এইটো আমাৰ প্ৰিপাৰেশ্যন চলি আছে। এইটো গ্ৰিল পৰ্ক বনাম আৰু এইটো কি হ'ব? এইটো কয়লাটো হৈ গ'ল ন? ৰঙা হৈ গ'ল। এতিয়া ট্ৰেখন দিব লাগিব ন? ট্ৰেখন দিম। তাৰমানে এইটো ৰেডি আছে আৰু এইটো বস্তু আমি ইয়াত দিম ন? অ'কে বঢ়িয়া। মানে বাৰ্বিকিউত খোৱা বস্তুটো এইটো নেকি? হয় হয়, এইটো বাৰ্বিকিউ আমি বনাইছোঁ। আচ্ছা, মানে ঘৰতে এইবিলাক কিনি ল'লে এনেকৈ বনাব পাৰি। চিন্তা নাই আৰু। চিন্তা নাই। আপুনি মানে বাহিৰত গৈ কিনে অযথা ইমান পইচা খৰচ কৰি আপুনি নবনালে হ'ল। ওকে বঢ়িয়া নাইচ। বঢ়িয়া লাগছে চাই পিনে, ইয়ে কথা আৰু।